নমস্কাৰ ধন্যবাদ আমাৰ লাইভলৈ অহাৰ কাৰণে আজি আমি সেবাৰ HSLC ৰিজাল্টৰ পিছতে আমি লাইভটো কৰিব খুজিছিলোঁ কাৰণ এতিয়া 10th ক্লাছৰ যিটো ৰিজাল্ট দিছে সকলোলৈ কংগ্ৰেচুলেশ্যনছ যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি সফলতাৰে উত্তীৰ্ণ হৈছে So, আজি আমাৰ মাজত আছে আজহাৰুদ্দিন, the Washington State University research scholar. So, first, আমি আমাৰ introductionৰে start কৰিম আমাৰ session. So, first, মই মোৰ নিজৰ introduction দিম. So, নমস্কাৰ মোৰ নাম সুহেল ফিৰদৌস মোৰ নাম সুহেল ফিৰদৌস মই Bachelor of Engineering কৰিছিলোঁ আন্না ইউনিভাৰ্চিটিৰ পৰা 2008ত বৰ্তমানে মই as a software consultant বেছত কৰ্মৰত হৈ আছো আৰু এতিয়া আজহাৰৰ ইন্ট্ৰডাকশ্যন দিব নিজৰ সবকে নমস্কাৰ জনাইছো আৰু যদি কোনোবাই চাই আছে মই অনুৰোধ কৰিম যাতে আমাৰ এই লাইভ সেশনটো শেয়াৰ কৰে যাতে বেছি মানুহে চাব পাৰে এতিয়া মই মোৰ পৰিচয়টো দিব ওলাইছো মোৰ নাম আজহাৰুদ্দিন মই মেট্ৰিক পাছ কৰিছিলো ঢিং কেবি হায়াৰ ছেকেণ্ডাৰীৰ পৰা তাৰপিছত মই কটনত আছিলো সায়েন্সত তাৰপিছত মই আমাৰ মাইকটো মিউট হৈ আছে নেকি সোহেল আমাৰ মাইকটো ঠিকে আছে নে সোহেল সৰি তাৰপিছত মই সায়েন্সৰ পৰা আৰ্টছত উভতি আহিলো তাৰপিছত মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো কলংপাৰ বিদ্যাপীঠৰ পৰা নগাঁৱৰ পৰা তাৰপিছত মই ইকনমিক্সত বেচেলৰ ডিগ্ৰী কৰিলো দিল্লী ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত মই ইকনমিক্সতে মাষ্টাৰ ডিগ্ৰী কৰিলো মাদ্ৰাজ স্কুল অফ ইকনমিক্সৰ পৰা চেন্নাই তাৰপিছত মই 3 বছৰ কাম কৰিলো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট বেংগলোৰ এজ এ টিচিং এছিষ্টেণ্ট তাৰপিছত 2015ত মই ইউএছত আহিলো মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে মই আকৌ ইউএছত ইকনমিক্সত মাষ্টাৰ ডিগ্ৰী কৰিলো তাৰপিছত এতিয়া মই কাৰেন্টলি মই ষ্টেটিষ্টিক্সত মাষ্টাৰ ডিগ্ৰী কৰি আছো লগতে মই ইকনমিক্সতো পিএইচডি কৰি আছো মই বৰ্তমান আছো ৱাশ্বিংটন ষ্টেটৰ পুলমেন চহৰত এতিয়া আমি আজি লাইভ সেশনত যিখিনি কথা ডিসকাস কৰিম আমি প্ৰথমতে এটা ডিসক্লেমাৰ দি ল'ব খুজিছো আমি যিখিনি কথা পাতিম এইখিনি আমাৰ এক্সপেৰিয়েন্সৰ পৰা খালি এইখিনি গোটেইখিনি সাজেস্টিভ হয় কাৰোবাৰ যদি এইখিনিৰ দ্বাৰা সহায় হয় আমি উপকৃত হ'ম ইয়াতে কোনো বাইন্ডিং নাই আমাৰ সাজেশন মানিব লাগিব বা আমি কোনো ট্ৰেইন কনসালটেন্টও নহয় গোটেইখিনি সাজেস্টিভ হয় যদি এইখিনিৰ দ্বাৰা উপকৃত হয় আমি সেইখিনিতে সুখী হ'ম সাজেশন মানিব লাগিব বা আমি কোনো ট্ৰেইন কনসালটেন্টও নহয় গোটেইখিনি সাজেস্টিভ হয় যদি এইখিনিৰ দ্বাৰা সহায় হয় আমি সেইখিনিতে সুখী হ'ম সাজেশন মানিব লাগিব বা আমি কোনো ট্ৰেইন কনসালটেন্টও নহয় গোটেইখিনি সাজেস্টিভ হয় যদি এইখিনিৰ দ্বাৰা সহায় হয়
এতিয়া মই সোহেলক আমাৰ ক্লাছ 10 অলপ টেকনিক্যাল প্ৰবলেম আছে আমাৰ অলপ ভয়েসটো প্ৰপাৰলি গৈ থাকে নাই অৱশ্যে basically thanks Azhar for the disclaimer. Like Azhar said, we are not professional career consultant because we have seen the career. আমি আজি প্ৰায় 20-21 বছৰ আগতে মেট্ৰিক পাছ কৰিছিলো Azhar আৰু মই কলিগ ঢিং কেবি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা আমি একে মাৰ্কছতে দুজনে মেট্ৰিক পাছ কৰিছিলো দেন Azhar আৰু মই একেলগে কটন কলেজতো অলপ সময় স্পেন্ড কৰিছিলো লাইক if Azhar say the thing is Azhar নিজে আৰ্টছ পঢ়াৰ আৰ্টছ ষ্ট্ৰীমত পঢ়িলে and I opted for science মই সায়েন্সত পঢ়াৰ কাৰণে হেৰি কৰিলো and বৰ্তমানে like I said মই already India Canada আৰু USA as a software consultant last 10 years ধৰি কাম কৰি আছো so আজি বিশেষকৈ আমি দুজনে লগ হৈছো এই কথা ডিসকাস কৰিবৰ কাৰণে যে ক্লাস 10 পাস কৰাৰ পাছত ইউজুৱেলি এটা কনফিউজন থাকে যে কি স্ট্ৰীম লৈ পঢ়িম whether I should go for science arts or commerce I should go for polytechnic diploma or ITI so বিশেষকৈ এইবোৰ কথা লৈ পেলাই আমি ডিসকাস কৰিব ওলাইছো so first of all again HSLC বা এতিয়া যেতি মেট্ৰিকৰ ৰিজাল্ট আহিছে লাষ্ট শনিবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে ইৰেসপেক্টিভ অফ কিমান পাৰ্সেন্টেজ আপুনি পাইছে এটো সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছো so Azhar basically always আমাৰ তাতে এটা কনসেপ্ট থাকে যে 80% বা anybody who has got 60% plus in plus 10th class basically HSLC সিহঁতৰ এটা কনসেপ্ট থাকে যে সিহঁতে সায়েন্স লৈ পঢ়িলে আগলৈকে ভাল হ'ব বা যদি কোনোবাই কম নম্বৰ পায় 60% কৈ সিহঁতে আৰ্টছ লৈ পঢ়িলে ভাল হ'ব কিন্তু এই মিসকনসেপচনটো দূৰ কৰাৰ কাৰণে আমি আজি বেসিক্যালি ডিসকাস কৰি আছো career opportunities stream wise right percentage 10th class or percentage basically matter নকৰে 10th class or যেটো percentage হেতু আপোনাৰ এটা stepping stone হয় for getting into a better college like ভাল এখন কলেজত এডমিশন পাবৰ কাৰণে আপোনাৰ যেটো ক্ৰাইটেৰিয়া থাকে হেতু আপোনাৰ 10th classৰ যেটো মার্কস হেতু ওপৰত ডিপেন্ড কৰে কিন্তু এনেকুৱা নহয় যে আপোনাৰ যদি ৰিয়েলি ইচ্ছা আছে আপুনি যদি কম মার্কসও পাইছে আপুনি সায়েন্স পঢ়িব পাৰে আৰু আপুনি যদি ভাল মার্কসও পাইছে বাট আপুনি আগলৈ গৈ আৰ্টছ পঢ়িব বিচাৰে বা আপোনাৰ মন যায় যে মই আৰ্টছ পঢ়িব বিচাৰো আগলৈ গৈ মই লিটাৰেচাৰ বা বেলেগ ক্ষেত্ৰত কিবা কৰিব বিচাৰো তেনেহলে হেতু অপচনো খোলা আছে সো এইবিলাক বিষয় অলপ এতিয়া যেতিয়া HSLC ৰিজাল্ট দিছে যেতিয়া আমাৰ সমাজত আমাৰ অসমৰ সমাজত অলপ এটা কনসেপ্ট আছে যে অলপ যদি ভাল ৰিজাল্ট কৰে বা 70 প্লাস বা 80% পায় কোনোবা ষ্টুডেন্টে then obviously family pressure বা ওচৰ চুবুৰীয়া নেইবাৰ pressure যে আগলৈ সায়েন্স পঢ় আৰু ডক্টৰ বা ইঞ্জিনিয়াৰ পাও কিন্তু সায়েন্স পঢ়িলে ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱা এই দুটাই অনলি কেৰিয়াৰ অপচন নহয় সো এইবোৰৰ বিষয়ে ইভেন সায়েন্স পঢ়িলে আমাৰ তাতে কি দেখা যায় ফৰ সিম্পলি কি হয় আমাৰ তাতে মানে কি physics chemistry and mathematics and biology এই চাৰিটা বিষয় মেইনলি হাই সেকেন্ডাৰীত লৈ পেলাই পঢ়ায় মানে physics chemistry mathematics যিজন মানুহে লৈ পঢ়ে তেও উদ্দেশ্য থাকে আগলৈ গৈ ইঞ্জিনিয়াৰিং কৰা বা ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিয়া বেসিক্যালি প্লাস 2 পিছত ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিয়ে তেওঁলোকে সো অসমৰ ভিত্তিতে হওক বা অল ইন্ডিয়া ভিত্তিতে হওক তেওঁলোকে ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিয়ে কিন্তু ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স যদি তেওঁলোকে নাপায় তেওঁলোকে যদি এখন গভৰ্নমেন্ট কলেজত সিট নাপায়
তেতিয়াহ'লে যদি ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি পঢ়ি আছে আপুনি তেতিয়া ছেকেণ্ড অপশ্যন তেওঁলোকে কি চুজ কৰে, তেওঁলোকে চুজ কৰে ফাৰ্মাচী, বি ফাৰ্ম। অ'কে, আৰু আজিকালি ডেণ্টিষ্ট্ৰি যিটো ডক্টৰ সেইটো পঢ়াৰ অপশ্যন চুজ কৰে। কিন্তু আজিৰ পৰা 20 বছৰ আগতে যেতিয়া আমি পাছ কৰিছিলো তেতিয়া আমাৰ তাত লিমিটেড অপশ্যন আছিলে, যেনেকে আমি বেচিকেলি গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'বৰ কাৰণে চেষ্টা কৰিছিলো। চায়েন্স, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ যদি কোনোবাই পঢ়িছে তেনেহ'লে আইদাৰ হি কেন গো ফৰ ইঞ্জিনিয়াৰিং, আৰ্কিটেকচাৰ, অল দিছ কেৰিয়াৰ অপশ্যনছ। আৰু ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি যি পঢ়ে তাৰ মূল উদ্দেশ্য আছিলে ডক্টৰ বনা। আৰু যেতিয়া মেডিকেল এণ্ট্ৰেন্সত তেওঁলোকে চিট নাপায় তেতিয়াহ'লে বি ফাৰ্ম বা ফাৰ্মাচীৰ কিবা ডিপ্ল'মা লয়। কিন্তু তাৰ বাহিৰেও বহুত কেৰিয়াৰ অপশ্যন আছে। আপুনি যদি বায়'লজি বা ফিজিক্সতেই BSc কৰি তাৰপিছত MSc কৰি ৰিচাৰ্চ কৰে তাৰপিছত বহুত অপশ্যন খোলা খায়। মানে BSc কৰাৰ পিছতো আপুনি চিভিল চাৰ্ভিচ এক্সাম দিব পাৰে। other সোহেলে কোৱাৰ দৰে মই ক্লাছ 10ৰ বিষয়ে মানে ইম্পৰ্টেঞ্চৰ বিষয়ে অলপ ক'ব খুজিছোঁ। আমি যেতিয়া ক্লাছ 10 মেট্ৰিক পৰীক্ষা দিছিলোঁ, আমাৰ most of the ষ্টুডেণ্টছৰ আমাৰ যেনেকৈ এক্সপেক্ট কৰোঁ ৰিজাল্ট তেনেকৈ নাহে, which is very obvious for most of us. তেতিয়া আমি হতাশ হ'ব কেতিয়াও নালাগে। যিসকলে ভাল ৰিজাল্ট কৰিছিলে ভাল কথা, আগলৈ কৰি থাকিব, আৰু যিসকলে ভাল ৰিজাল্ট কৰিব পৰা নাই, যিটো ৰিজাল্ট এক্সপেক্টেড হোৱা নাই, তথাপিও চিন্তাৰ একো কাৰণে নাই। আমাৰ সময়ত চিটুৱেশ্যনটো অলপ বেলেগ আছিলে। আমাৰ সময়ত ভাল কলেজ বুলিবলৈ বেছি তেনেকুৱা নাছিলে, কিন্তু এতিয়া বহুত কলেজ হৈ গৈছে। এতিয়া যদি পাৰ্চেণ্টেজ কমো আছে চিন্তাৰ একো কাৰণ নাই, বহুত ভাল কলেজ আছে, যিকোনো এখন কলেজত নামভৰ্তি কৰিলেই হ'ল। সোহেলে চায়েন্সৰ বিষয়ে ক'লে, মই অলপ আৰ্টছৰ বিষয়ে কি কি কেৰিয়াৰ অপৰচুনিটি আছে সেইখিনিৰ বিষয়ে অলপ ক'ম। আৰ্টছ আৰু কমাৰ্চ মই দুইটাকে একেলগে সাঙুৰিব খুজিছোঁ। আৰ্টছ বা কমাৰ্চ পঢ়িলে ফৰ চিয়ৰ আমি দুটা কেৰিয়াৰ আমাৰ হ'ব নোৱাৰে, দোজ আৰ ডক্টৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ। তাৰ পিছৰখিনি বাকী যিসকল কেৰিয়াৰ আছে সেইকেইটা কেৰিয়াৰ অলমষ্ট গোটেইখিনি কেৰিয়াৰে আমি আৰ্টছ পঢ়ি বা কমাৰ্চ পঢ়িও কেৰিয়াৰ পাৰ্চু কৰিব পাৰোঁ। গতিকে আমি ভয় খাব নালাগে যে আৰ্টছ বা কমাৰ্চ পঢ়িলে আমাৰ কেৰিয়াৰ অপৰচুনিটি কমি যাব কম্পেয়াৰ টু চায়েন্স ষ্ট্ৰীম, তেনেকুৱা একো কথা নাই। খালি আৰ্টছ পঢ়িলে অলপ ষ্ট্ৰেটেজিক হ'ব লাগিব। মানে ষ্ট্ৰেটেজিক কিয় হ'ব লাগিব মই সেইটোৰ বিষয়ে অলপ ক'ব খুজিছোঁ। এতিয়া আৰ্টছত পঢ়িলে আমাৰ কিছুমান ছাবজেক্ট আছে, সেইকেইটা ছাবজেক্টে কেৰিয়াৰ অপৰচুনিটিত বহুত সহায় কৰিব। চ' আৰ্টছত পঢ়িলে বা কমাৰ্চত পঢ়িলে আমি দুটা কথা লক্ষ্য ৰাখিব লাগিব যদি ভৱিষ্যতে কেৰিয়াৰ অপৰচুনিটি যদি পঢ়াব পাৰোঁ। সেই দুটা হ'ল, আপোনাৰ প্ৰথমটো হৈছে ছাবজেক্ট কি চুজ কৰিম আৰ্টছ পঢ়িলে, আৰু ইভেনচুৱেলি আমি কোনটো কলেজ বা ইউনিভাৰ্চিটিত পঢ়িম। দোজ আৰ ভেৰি ইম্পৰ্টেণ্ট যদি আপুনি আৰ্টছত পঢ়িব বিচাৰিছে। এতিয়াতো যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ কলেজ বা ইউনিভাৰ্চিটিৰ টেনচন নাই, এতিয়া জাষ্ট এডমিশ্যন ল'ব লাগে। গতিকে কোনোবাই যদি ক্লাছ 10ত ভাল কৰিছে আৰু যদি সিহঁতে ভৱিষ্যতে কেৰিয়াৰ অপৰচুনিটি বঢ়াব পাৰিছে, মই 3টা ছাবজেক্টৰ কথা ক'ম। আপোনালোকে পাৰিলে এই দুটা ছাবজেক্ট নিশ্চয় ল'ব, যদি আপোনাৰ ভাবে মই এইকেইটা ছাবজেক্ট ল'ব পাৰিম। হয়তো অলপ টান হ'ব পাৰে কাৰোবাৰ কাৰণে, কিন্তু এইকেইটা ভৱিষ্যতে কম্পিটিটিভ এক্সাম বা বাকী অন্য গভৰ্ণমেণ্ট জব বা যিখিনি পৰীক্ষামূলক পৰীক্ষা দিয়া হয় বিভিন্ন কেৰিয়াৰৰ কাৰণে, সেইকেইটাত যথেষ্ট সহায় কৰিব। সেই ছাবজেক্ট কেইটা হৈছে, এটাতো মই নিজেই পঢ়া ইকনমিক্স পঢ়ি আপুনি ইণ্ডাষ্ট্ৰিটো জব কৰিব পাৰে। তাৰপিছত আছে মেথমেটিক্স, আৰু এটা ছাবজেক্ট আছে ষ্টেটিষ্টিক্স। এই 3টা ছাবজেক্ট এজ এন আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ যদি ভৱিষ্যতে ভাল কেৰিয়াৰ অপৰচুনিটি যদি বঢ়াব পাৰে।
আৰু যদি কোনোবাই বেলেগ সাবজেক্ট পঢ়িব বিচাৰিছে, কোনোবাই যদি ল্যাঙ্গুৱেজ হওক বা পলিটিক্যাল সায়েন্স হওক বা লজিক বা ফিলচফি হওক, সিহঁতৰ কাৰণে মেথছটো বা ষ্টেটিষ্টিক্সটো ইমান ইম্পৰ্টেণ্ট নহয়। কিন্তু আপুনি যদি ভৱিষ্যতে কেৰিয়াৰ অপৰচুনিটিজ বঢ়াব বিচাৰিছে, তেতিয়াহ'লে এই 3টা সাবজেক্টৰ পৰা ইকনমিক্স, মেথছ আৰু ষ্টেটিষ্টিক্সৰ পৰা নিশ্চয় 2টা সাবজেক্ট ল'ব। তেতিয়া আৰু আপুনি যদি ভালকে আগুৱাই যায়, তেতিয়া কেৰিয়াৰ অপৰচুনিটিৰ একো অসুবিধা নহয়, আপুনি ভাল কেৰিয়াৰ অপৰচুনিটি ভৱিষ্যতে থাকিব। এতিয়া আহো, আই থিংক সোহেলে অলৰেডি ক'লে সায়েন্সত পঢ়িলে কি সাবজেক্ট ল'ব লাগে আৰু কেৰিয়াৰ অপৰচুনিটিজ। তো এতিয়া আমি আহো ডিসকাস কৰিবলৈ, এতিয়াতো আমি কেৰিয়াৰৰ বিষয়ে অলপ পঢ়িলো। সায়েন্সত পঢ়িলে কি এতিয়া আহো আমি ল'ব লাগে আৰু কেৰিয়াৰ অপৰচুনিটিজ কেনেকে আমি আহো ডিসকাস কৰিবলৈ, আৰ্টছ চুজ কৰিম নে কমাৰ্চ চুজ কৰিম? কেৰিয়াৰৰ বিষয়ে অলপ পঢ়িলো, সায়েন্সত পঢ়িলে কি সেইটো চাউণ্ডটো কমাই দিয়া। এতিয়া আহো আমি কেৰিয়াৰ অপৰচুনিটিজ কেনেকে আমি আহো ডিসকাস কৰিবলৈ, আৰ্টছ চুজ কৰিম নে কমাৰ্চ চুজ কৰিম? কেৰিয়াৰৰ বিষয়ে অলপ পঢ়িলো, সায়েন্সত পঢ়িলে কি এতিয়া আহো চুজ কৰাৰ ক্ষেত্ৰত। এতিয়া আপুনি কোনটো ষ্ট্ৰীম চুজ কৰিব, এইটো আপোনাৰ নিশ্চয় টেকনিক্যাল প্ৰবলেম আছিলে আমাৰ আজি। We are going live for the first time, so setting up splitting screen between 2 people, দুজন live যাবলৈ, so sorry for that. Yeah, Azhar, please continue. মই কন্টিনিউ কৰি আছিলো যে আমি কেনেকে চুজ ডিসাইড কৰিম আৰ্টছ, কমাৰ্চ নে সায়েন্স। এইটো একান্তই ব্যক্তিগত ডিসিশন হয়। আপোনালোকে ষ্টুডেণ্টে যিটো বিচাৰিছে মোৰ মতে সেইটোৱে পাৰ্সিউ কৰিব লাগে। আৰু যদি পেৰেণ্টছে বা নেইবাৰে এইটোত আপত্তি কৰে, আপোনালোকে নিশ্চয় বুজাব আৰু সিহঁতে বুজিব পাৰো বা নিশ্চয় বুজি পাব। আপুনি সায়েন্সে পঢ়ক, আৰ্টছে পঢ়ক বা কমাৰ্চে পঢ়ক, আপোনাৰ এট দ্য এণ্ড অফ দ্য ডে আপুনি ভাল কৰিব লাগে, আপোনাৰ কেৰিয়াৰ অপৰচুনিটি নিশ্চয় থাকিব। সোহেলে আৰু এইখিনি কিবা এড কৰিব? হয়, বেসিক্যালি মই আজিৰ সেশনৰ মুখ্য উদ্দেশ্য আছিল যেতিয়া আপুনি সায়েন্স স্ট্ৰীম লয়, কাৰণ যেতিয়া আপোনাৰ 10th মার্কস বেশি আহে, পার্সেন্টেজ বেশি আহে, তো আমাক 2টা অপশনে দেখুৱা যায়, আমাৰ ফ্যামিলিৰ ফালৰ পৰা হওক বা ফ্ৰম দ্য সোসাইটি, কে আইদাৰ ইঞ্জিনিয়াৰিং অর মেডিকেল, বা ডক্টৰ বনিব লাগিব বা ইঞ্জিনিয়াৰ বনিব লাগিব। কিন্তু সেই দুটাই অনলি কেৰিয়াৰ অপশন নাই। সায়েন্সত পঢ়িলেও ইভেন ইফ ইউ ডু ফিজিক্স বা ফিজিক্সতো যদি আপুনি ভালকে ৰিসাৰ্চ কৰে, বহুত অপশন খোলা যায়। আৰু সায়েন্সত বিএসসি যদিও কৰে, তেতিয়াহ'লে আপোনাৰ যিটো কম্পিটিটিভ এক্সামিনেশ্যন আছে ইণ্ডিয়াৰ, চিভিল সাৰ্ভিসে হওক বা আন কোনো প্ৰতিযোগিতামূলক পৰীক্ষাই হওক, সেইবিলাকত আপুনি অংশগ্ৰহণ কৰিব পাৰে। So the options are not limited to medical and engineering. So আপোনাৰ নিজৰ decision, but you should be very choosy now. কিন্তু যেনেকে আপোনাৰ যদি অল্টাৰনেটিভ যিটো আপোনাৰ কি বুলি কয় ফৰ্থ সাবজেক্ট বুলি কয় না, যদি আপোনাৰ কিবা হিন্দী বা জিওগ্ৰাফি বা বেলেগ কিবা আছিলে, এডভান্স মেথমেটিক্স নাছিলে, এইটো এনেকুৱা নহয় যে আপুনি এডভান্স মেথমেটিক্স নাথাকিলে আপুনি গৈ পেলাই সায়েন্সত পঢ়িব নোৱাৰিব বা আগলৈ গৈ ইঞ্জিনিয়াৰ বনিব নোৱাৰিব, এনেকুৱা কোনো কথা নাই। আপোনাৰ যদি 10th সংস্কৃতো আছিলে বা হিন্দীও আছিলে এজ এ ফৰ্থ সাবজেক্ট, আপনি গৈ পেলাই +2 সায়েন্স, ফিজিক্স, কেমিষ্ট্ৰি, মেথ পঢ়ি পেলাই ইঞ্জিনিয়াৰিং ষ্ট্ৰীমত যাব পাৰে বা ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি পঢ়ি পেলাই মেডিকেল লাইনত যাব পাৰে বা ফাৰ্মাচী লাইনত যাব পাৰে। তেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই। The only option is you should always have option A, B, C, D. Okay, A is okay. First, okay, A is either doctor or engineer. If option A doesn't work, option B, pharmacy or going for a diploma or short-term course, certification course. Option C, not in particular order. Option C, studying BSc with some physics, chemistry or something major. Then going for a master.
and option D, whatever, some extracurricular or professional course, basically. So you should plan accordingly. Like it should not be limited. Like it should not be like মই যদি আজি ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সত নাপালো তো কি কৰিম আগতে গৈ আৰু এতিয়া অপচন বহুত আছে যে ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সত নাপালে যে you cannot become an engineer or medical এন্ট্ৰেন্সত নাপালে যে you cannot become a doctor এনেকুৱা অপচন নাই আজিকালি বহুত প্ৰাইভেট কলেজেছ খুলিছে ইণ্ডিয়াতে হওক বা নেইবাৰহুড কাণ্ট্ৰিতে হওক বহুত 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 সস্তা হয় আজিকালি ইভেন if you come to Tamil Nadu, Karnataka, Bangalore, বহুত কম টকাত আপুনি ইঞ্জিনিয়াৰিং কৰিব পাৰে আপুনি যদি ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সতো সিট নাপায় তেতিয়াহ'লে অপচনটো বন্ধ হৈ নাযায় যে you don't have to go for BSc if you don't want to do if you want to do BSc আপুনি যদি BSc পঢ়িব খোজে তেতিয়াহ'লে আপুনি BSc পঢ়িব খোজে nobody is stopping you but আপুনি যদি ৰিয়েলি ইঞ্জিনিয়াৰিং কৰিব খোজে আৰু ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সত আপোনাৰ হোৱা নাই but you have really potential and you really want to become an engineer in future আগলৈ যদি গৈ পেলাই আপুনি ইঞ্জিনিয়াৰিং কৰিব খোজে আৰু ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সত আপোনাৰ আপুনি সিট নাপালে গভৰ্ণমেণ্ট সিট বেসিক্যালি অসমতে হওক বা বাকি অল ইণ্ডিয়া লেভেলৰ এক্সামতে হওক বহুত প্ৰাইভেট কলেজ আছে আমাৰ দিনত এইবিলাক বহুত এক্সপেন্সিভ আছিলে প্ৰাইভেট কলেজত পঢ়া আৰু এইটো কথা এটা মিসকনসেপচন মই আঁতৰাই দিওঁ প্ৰাইভেট কলেজত পঢ়িলে গভৰ্ণমেণ্ট কলেজৰ নিচিনা দাম নহয় বা ইট ইজ নট ইকুইভেলেন্ট there is nothing because আপোনাৰ প্ৰাইভেট কলেজতো এখন ইউনিভাৰ্সিটি আপোনাক ডিগ্ৰী দিব গভৰ্ণমেণ্ট কলেজতো এখন ইউনিভাৰ্সিটি দিব only difference is গভৰ্ণমেণ্ট কলেজত আপোনাৰ খৰচটো বহুত কম হৈ যায় আৰু প্ৰাইভেট কলেজত গলে you have to pay because there is a business for somebody সিহঁতক কাৰোবাৰ কাৰণে বিজনেছ হয় প্ৰাইভেট কলেজ সিহঁতে যে ষ্টাৰ্ট কৰিছে নিজে পইচা পাতি দি কৰিছে আৰু এডুকেশ্যন লেভেলত সব গভৰ্ণমেণ্ট কলেজ ওকে I don't really want to go there quality of education কাৰণে you can do research but yeah private college গলে আপোনাৰ অলপ খৰচ বেছি পৰিব কিন্তু end of the day you can pass out as an engineer and your opportunities are door to the world means আপোনাৰ যিমান ৰাস্তা আছে ইঞ্জিনিয়াৰ বনিবৰ কাৰণে খুলি যাব right and same thing for arts also arts I think even competition নহয় science পঢ়াৰ নিচিনাকে correct me if I'm wrong as a you can choose your subject as long as you have a good percentage and eventually you can reach for the skies but you have to choose rightly so এনেকুৱা হ'ব নালাগে যে আপোনাৰ পেৰেন্টছে কৈ আছে বা আপোনাৰ ঘৰৰ পৰা কৈ আছে যে সায়েন্স ল'ব লাগে because you have 80% but আপুনি যদি মানে কোনোবা ষ্টুডেন্টে যদি নিজে আৰ্টছ পঢ়ি বেছি ভাল পায় সি ইংলিছ পঢ়ি বেছি ভাল পায় বা অসমীয়া পঢ়ি বেছি ভাল পায় বা সমাজ বিজ্ঞানৰ প্ৰতি তাৰ বেছি ধাউতি আছে সো এনেকুৱা জৰুৰী নহয় যে 80% পালেই সায়েন্স পঢ়িব লাগিব সি আৰ্টছ পঢ়িব পাৰে বা এনেকুৱা নহয় যে 70% পালে he may be good at mathematics so he can go for science এনেকুৱা কোনো hard and fast rule নাই only thing is যেটো 10th ক্লাছৰ ৰিজাল্ট হেতু আপোনাক এখন ভাল হায়াৰ সেকেন্ডাৰী বা ভাল কলেজত প্লাস 2 পঢ়াৰ কাৰণে ৰাস্তা খুলি দিয়ে so Azhar over to you basically question আছিল নে question খিনি লৈ লও we got some questions means আমাৰ তাত কিছুমান মানুহে মেট্ৰিকৰ ৰিজাল্টৰ পিছত কিছুমান মানুহে পাৰ্সোনালি আমাক question খুজিছিলে এজনে খুজিছে আমাৰ নগাঁৱৰ পৰা নগাঁও অসম তেওঁ 70.2% পাইছে HSLC and letter mark পাইছে সায়েন্সত আৰু ম্যাথমেটিক্স দুটা সাবজেক্টত তেওঁ letter পাইছে so can I study science so আজিকালি actually আমাৰ টাইমৰ পৰা আজিকালি যেটো পার্সেন্টেজ লেভেল এটো বহুত বাঢ়ি গৈছে আমাৰ টাইমত 70% পোৱাটো বহুত it is a celebrated matter like 70% পোৱা মানে বহুত ডাঙৰ কথা আছিল আমাৰ টাইমত তো আজিকালি 70% বহুতে পায় আৰু যিবিলাক স্কুল হাই সেকেন্ডাৰী আছে সিহঁতৰ যেটো এডমিশন ক্ৰাইটেৰিয়া ফৰ মিনিমাম পার্সেন্টেজ আজিকালি বহুত বাঢ়ি গৈছে তো 70% পালে হয়তো এখন ভাল সায়েন্স কলেজত এডমিশন নাপাব পাৰে কিন্তু তেওঁ সায়েন্স পঢ়িব পাৰে নে নোৱাৰে হেতু কথা মই কৈ আছো yes যদি I think অসমৰ যিবিলাক সায়েন্স কলেজ আছে সিহঁতৰ মিনিমাম যেটো ৰিকোয়াৰমেন্ট হয় তেওঁ 60% হ'ব লাগে তো আৰামছে যদি কাৰণ কম্পিটিশন বেছি
কম্পিটিশন বেছি হয় তাতে কিন্তু 70% হলে আৰামছে কোনোবা এখন সায়েন্স কলেজত পঢ়িব পাৰে যদি তেওঁ নিজৰ ইচ্ছাত থাকে মেথছৰ প্ৰতি তেওঁ ধাউতি আছে বা সায়েন্সৰ প্ৰতি ধাউতি আছে তেওঁ আৰামছে এখন সায়েন্স কলেজত পঢ়ি +2 ভাল ৰিজাল্ট কৰিব লাগে কাৰণ +2 ৰিজাল্টে আপোনাক নেক্সট কেৰিয়াৰ চুজ কৰাত সহায় কৰে +2 যদি আপুনি মেথছত ভাল পাইছে ফিজিক্স কেমিষ্ট্ৰি মেথছত and then you can go for an engineering entrance examination then eventually you will end up in an engineering college or biology যদি ভাল তেতিয়াহলে you can crack a medical examination or you can go for private colleges based on your what you want to become so এনেকুৱা কোনো ৰেষ্ট্ৰিকশন নাই যেটো মিনিমাম কোৱালিফিকেশন মিনিমাম মার্কস পার্সেন্টেজ হয় এখন স্কুলত বা হাই সেকেন্ডাৰী স্কুল বা কলেজত +2 কৰিবৰ কাৰণে কিন্তু যদি আপুনি ফুলফিল কৰিছে আৰু আপুনি ৰিয়েলি ধাউতি আছে তেতিয়াহলে you should go for it okay second question to আহিছে যেটো আৰ্টছৰ ওপৰত বেসিক্যালি মই আজহাৰৰ ওপৰত এৰিম এনসাৰ দিবলৈ one guy তেওঁৰ 82.3% পাইছে মেট্ৰিকৰ but তেওঁ ইংৰাজী বিষয়ত ইংৰাজী মানে সাহিত্য বিষয়ত তেওঁ পঢ়িব বিচাৰে but because he got 82.3% তেওঁৰ পেৰেন্টছে বিচাৰে যাতে তেওঁ সায়েন্স লৈ পেলে পঢ়ে আগলৈ গৈ সায়েন্স ৰিলেটেড কেৰিয়াৰ পাৰ্সিউ কৰে সো আজহাৰৰ ওপৰত মই এটো এনসাৰ দিয়াটো থ্যাংক ইউ ফৰ দ্য কোয়েশ্চন যোনে আমাক এই প্ৰশ্নটো সুধিছে এতিয়া কথাটো হল কোনটো ষ্ট্ৰীমত পঢ়িব এটো একান্তই ব্যক্তিগত কথা আপুনি যেটো ভাল পায় যদি আপুনি লিটাৰেচাৰ ইংলিশত পঢ়িব বিচাৰে নিশ্চয় পঢ়ক আৰু যদি সায়েন্সত পঢ়িব বিচাৰে সায়েন্সতো পঢ়িব পাৰে কিন্তু এটো ভাবিব নালাগে যে মই কিবা এটা ষ্ট্ৰীম চুজ কৰিলে ভৱিষ্যতত আমাৰ কেৰিয়াৰ অপৰচুনিটি কমি নাযায় যদি আপুনি আৰ্টছ ল'ব বিচাৰিছে আৰু যদি ফিউচাৰত কেৰিয়াৰ অপৰচুনিটি বঢ়াব বিচাৰিছে তেতিয়া মই কোৱাৰ দৰে আপুনি যদি লিটাৰেচাৰ পঢ়িব বিচাৰিছে তেতিয়া ম্যাথছ বা ষ্টেটিষ্টিক্স লোৱাৰ কথা নাই যদি আপোনাৰ বেলেগ কেৰিয়াৰৰ প্ৰতিও ভৱিষ্যতে অপৰচুনিটিজ ক্ৰিয়েট কৰিব খুজিছে তেতিয়াহলে নিশ্চয় যেহেতু আপুনি অলৰেডি মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে মই সাজেষ্ট কৰিম যদি আপুনি লিটাৰেচাৰ পঢ়িম বুলি ভাবিছে বা বেলেগ কেৰিয়াৰ অপৰচুনিটি ভৱিষ্যতে বঢ়াব বিচাৰিছে তেতিয়াহলে নিশ্চয় ইকনমিক্স ম্যাথছ বা ষ্টেটিষ্টিক্স এই তিনটাৰ পৰা দুটা সাবজেক্ট ল'ব ফৰ দ্য টাইম বিং কথাটো হল সাবজেক্ট চুজ কৰা যদি আপুনি আৰ্টছত পঢ়িব বিচাৰিছে লেটাৰ অন মানে আমি কলেজ ভেৰি কেয়াৰফুলি চুজ কৰিব লাগিব আৰু কেনেকৈ কলেজ চুজ কৰিব লাগে বা বিদ্যালয়ত কেনেকৈ পঢ়িব পাৰি মই যেহেতু পঢ়িছো মই লাগিলে ভৱিষ্যতে লাইভত আহি কাৰোবাৰ যদি তেনেকুৱা কোৱেশ্চন আছে যে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে আমি কেনেকৈ কোনটো কলেজত নাম ভৰ্তি কৰিব লাগে বা বিদ্যালয়ত কেনেকৈ পঢ়িব পাৰি সেই বিষয়ে আলোচনা কৰিম যদি আমাৰ তাত আৰু কোৱেশ্চন আহে ফৰ দ্য টাইম বিং যিসকলে আৰ্টছ বা কমাৰ্চত পঢ়িব খুজিছে তেওঁলোকক মই এইটোৱে কথাই ক'ম যে সাবজেক্টখিনি কেয়াৰফুলি ল'ব যাতে ভৱিষ্যতে কেৰিয়াৰ অপৰচুনিটি বাঢ়ি যায় সোহেল আমাৰ সময় চমু হৈ আহিছে নেকি Okay, thanks Azhar for answering this. Our question is a more very common question. Do tinijon মানুহে খুজিছে মোক যে HSLC তেওঁ অসমীয়া মাধ্যমত আসামিজ মিডিয়ামত তেওঁ পাস কৰিছে so what are the career options like because এটা মিসকনসেপশন আছে আমাৰ তাত যে আগলৈ গৈ যদি পঢ়ে বা বিদেশত পঢ়িবলৈ যায় তেতিয়ালে ইংলিশ মিডিয়ামত পঢ়িব লাগে নেকি এটা জেনাৰেল আমাৰ কনসেপশন আছে যে ইংলিশ মিডিয়ামত পঢ়িলেহে আগলৈ গৈ আমি বিদেশত বা ভাল কলেজত বা ইঞ্জিনিয়াৰিং বা মেডিকেল পঢ়িব পাৰিম কিন্তু আমি যেতিয়া ক্লাস 10 লৈকে অসমীয়া মিডিয়ামত পঢ়িছো আগলৈ গৈ আমাৰ কিবা অসুবিধা হ'ব নেকি তো এটোৰ এনসাৰ মই দিও আজহাৰ নিজেও লাষ্ট 5 ইয়াৰ্স ধৰি ইয়াতে ৰিসাৰ্চ কৰি আছে ইউএসএ মই লাষ্ট 3 বছৰ ধৰি ইউএসএ আৰু তাৰ আগতে 2 বছৰ কানাডাত কাম কৰি আছিলো কিন্তু আমি দুইজন অসমীয়া মাধ্যমত পঢ়া ইভেন হাই সেকেন্ডাৰী মই আজহাৰৰ বিষয়ে নাজানো একচুয়ালি বাট মই নিজে হাই সেকেন্ডাৰী অসমীয়া বিষয়ত পঢ়া তাৰপিছত মই যেতিয়া ইঞ্জিনিয়াৰিঙত আছিলো তেতিয়া ইংলিশ মিডিয়ামত
মই ইঞ্জিনিয়াৰিং কৰিছো বাট লেংগুৱেজ ইজ নট এ বেৰিয়াৰ এনিম'ৰ বিকজ ইংলিছ ইজ জাষ্ট এ লেংগুৱেজ আই টেল ইউ এজ লং এজ আপুনি পঢ়ি পেলাই বুজি পায় আৰু এক্সপ্ৰেছ কৰিব পাৰে নিড নট বি ভেৰি ভেৰি ফ্লুৱেণ্ট while speaking or যিটো চিনেমাত দেখায় সেইটো নহয় আৰু আপুনি যদি ইংলিছ নাজানেও there is nothing to get ashamed of এইটো কোনো কথাই নহয় কাৰণ বেছিক আপুনি কনভাৰচেশ্যন আৰু পঢ়ি পেলাই যদি আপুনি বুজি পাব পাৰে সেইখিনি আপোনাৰ কাৰণে এনাফ হয় চ' অসমীয়া মাধ্যমত পঢ়াটো কোনো বেৰিয়াৰ নহয় যে আগলৈ গৈ আপুনি একো কৰিব নোৱাৰিব কাৰণ আজহাৰ নিজে মই পিছলে লাষ্ট মেনি ইয়াৰ্ছ মই বাহিৰত কাম কৰি আছো আৰু আজহাৰেও নিজেও ইয়াতে এম এছ কৰিছে দেন হি ইজ এ PhD স্কলাৰ হিয়াৰ তো আজিলৈকে আমি একো অসুবিধা ফিল কৰা নাই ইভেন ইফ উই ষ্টাডিড ইন আছামিজ মিডিয়াম চ' আজহাৰ তুমি যদি এই বিষয়ে অলপ এক্সটেণ্ড কৰিব বিচাৰা বিকজ এইটো বহুত মিসকনচেপশ্যন আমাৰ তাত যে অসমীয়া মাধ্যমত পঢ়িছো এতিয়া আগলৈ গৈ হাই ছেকেণ্ডেৰী ইংলিছ মিডিয়ামত পঢ়িব লাগিব নে অসমীয়া মিডিয়ামত পঢ়িব লাগিব ডিগ্ৰী অসমীয়া মিডিয়ামত পঢ়িব লাগিব নে কি কৰিব লাগিব তো এইটো অলপ মিসকনচেপশ্যন থাকে আমাৰ তাত চ' তুমি যদি অলপ এড কৰিব বিচাৰা তেতিয়াহ'লে ভাল পাম এইখিনিতে ক'ব বিচাৰিছো যে ময়ো সোহেলে কোৱাৰ দৰে ময়ো ক্লাছ 12লৈকে অসমীয়া মাধ্যমত পঢ়িছিলো তাৰ পিছত যেতিয়া মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িছিলো তেতিয়া আমি ইংলিছ মিডিয়ামলৈ চুইচ কৰিছিলো তো মাধ্যম কেতিয়াও কেৰিয়াৰ অপৰচুনিটিজ অন্তৰায় হ'ব নোৱাৰে সোহেলে কোৱাৰ দৰে অসমীয়া মাধ্যমত পঢ়িছিলো তাৰ পিছত যেতিয়া মই কিন্তু কথাটো হ'ল যেতিয়া মই দিল্লী ইউনিভাৰ্চিটিত গৈছিলো তেতিয়া মই অসমীয়া মাধ্যমৰ পৰা ইংলিছ মিডিয়ামত চুইচ কৰিছিলো তেতিয়া অলপ অসুবিধা হৈছিল নিশ্চয় যেতিয়া আপুনি চুইচ কৰে তেতিয়া নিশ্চয় অলপ অসুবিধা হয় সায়েন্সত অলপ কম অসুবিধা হয় চাগে আৰ্টছত অলপ বেছি অসুবিধা হয় যেতিয়া আপুনি চুইচ কৰে মিডিয়ামটো ক্লাছ হায়াৰ ছেকেণ্ডেৰীৰ পৰা যেতিয়া আপুনি ডিগ্ৰী পঢ়ে বা হায়াৰ ষ্টাডিজত যায় তেতিয়া মিডিয়াম চেঞ্জ কৰাটো প্ৰথমতে ইনিচিয়েলি অলপ কষ্টকৰ হয়েই নিশ্চয় হয় তাৰ পিছত আৰু সেইটো অসুবিধাটো দূৰ হৈ যায় এতিয়া যদি কোনোবা আৰ্টছত মানে ইংলিছ মিডিয়ামলৈ চুইচ কৰিব বিচাৰিছে আই থিংক সেইটো এটা ভাল অপশ্যন বাট তেনেকুৱা একো কথা নাই যে অসমীয়া পঢ়িলে পিছত এতিয়া যদি কোনোবাই চেঞ্জ কৰিব বিচাৰিছে মাধ্যম ইভেন হায়াৰ ছেকেণ্ডেৰীটো কৰিব পাৰে আৰু যদি বিচাৰিছে নাই মই এতিয়া ইমান কনচেনট্ৰেট কৰিব নোৱাৰো মিডিয়াম চেঞ্জত যিহেতু অলপ অসুবিধা হ'ব অসমীয়াতে পঢ়িম তাৰপিছত ডিগ্ৰী বা পিছত আমি চেঞ্জ কৰিম সেইটো এটা অপশ্যন ইটছ আপ টু ইউ এতিয়া যদি আপুনি বিচাৰে যে হায়াৰ ছেকেণ্ডেৰীতে আমি মিডিয়ামটো চেঞ্জ কৰি পেলাওঁ আৰু আপুনি যদি বিচাৰে যে উই হেভ এনাফ টাইম কাৰণ এইটো অলপ সময় বেছি লাগিব যেতিয়া আপুনি মাধ্যমটো চেঞ্জ কৰে বহুত আৰ গুড অপশ্যনছ এতিয়া এইটো নিজৰ ওপৰত কথা আমি চেঞ্জ কৰা নাছিলো আমাৰ অলপ অসুবিধা বেছি হৈছে যেতিয়া আমি ডিগ্ৰী পঢ়িছিলো যেতিয়া মিডিয়াম চেঞ্জ কৰিছিলো তেতিয়া আপুনি যে হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰে তেতিয়া আৰু সুবিধা হ'ব কিন্তু যদি নকৰে দ্যাটছ অলসো ফাইন আপুনি ডিগ্ৰী বা পিছত গৈ পেলাই চেঞ্জ কৰিব পাৰে সো ইটছ আপ টু ইউ আপুনি কি কৰিব বিচাৰিছে সোহেল আমাৰ সামৰিবৰ সময় হৈ গ'ল নেকি Okay. Right. So আমি বহুত short ৰাখিব খুজিছিলো এইটো session. Basically, যিবিলাক আমাৰ generic question থাকে just after passing HSLC. আপোনাৰ যদি কিবা specific question থাকে আমাক সুধি চাব পাৰে. We are definitely ready to guide you. Also, আমি প্ল্যান কৰিছো আমাৰ পেজৰ যিটো নেক্সট প্ল্যান প্ৰত্যেক সপ্তাহতে আমি কোনো এটা নিৰ্দিষ্ট ফিল্ডৰ কোনো এটা নিৰ্দিষ্ট কেৰিয়াৰৰ মানুহক আমি ইয়াতে আনি তেওঁৰ কেৰিয়াৰৰ গোটেই যিটো জাৰ্নি আৰু যিটো অনুভৱ তেওঁ যিটো ছাজেশ্যন দিব বিচাৰে বা প্ৰ' এণ্ড কনছ বেচিকেলি চ' সেইবিলাক আমি আমাৰ এই পেজত প্ৰত্যেক সপ্তাহত আমি এজন নিৰ্দিষ্ট ব্যক্তিক আনিবৰ কাৰণে চেষ্টা কৰিম ইয়াতে যি নিজৰ ক্ষেত্ৰত নিজৰ ফিল্ডত বা নিজৰ কেৰিয়াৰত who have excelled সফলতা লাভ কৰিছে আৰু তেওঁলোক যদি আপোনালোকে কুৱেশ্যন সুধিব খোজে তেনেহ'লে এই কমেণ্টত আপোনালোকে নিজৰ কুৱেশ্যন খুজিব পাৰে বা আমাৰ মেছেঞ্জাৰ আৰু আমাৰ হোৱাটছআপ যিটো হোৱাটছআপ আছে এই পেজৰ ওপৰত গ'লে আপুনি এটা হোৱাটছআপৰ বাটন দেখিব তাতে গৈ পেলাই আপুনি হোৱাটছআপ কৰিব পাৰে by clicking that and we'll be definitely happy to help you out
সো এইটো আমাৰ মেইন উদ্দেশ্য এই পেজটোৰ, যাতে আমি আমাৰ অসমৰ বা অসমীয়া মাধ্যমৰ, বিশেষকৈ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনিক কেৰিয়াৰ চুজ কৰাত অলপ হেল্প কৰিব পাৰোঁ। সো ধন্যবাদ সকলোকে আমাৰ পেজত লাইভটো চোৱাৰ কাৰণে। সোহেলে কোৱাৰ দৰে আমি সকলোকে ধন্যবাদ জনাইছো, আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কেৰিয়াৰ ৰিলেটেড, বা এতিয়াও শিয়ৰ নহয় কোনটো ষ্ট্ৰীম চুজ কৰিব, আমালৈ লিখি পঠিয়াব কমেণ্টত, আমি সেইখিনি আনচাৰ কৰিব চেষ্টা কৰিম।